সাবস্ক্রাইব কৰক টেকনিক্যাল গোপাল ইউটিউব চেনেলখন আৰু বেল আইকনটো প্ৰেছ কৰক লেটেষ্ট টেকনিক্যাল ভিডিঅ'ছ সকলোৰ আগত দেখিবলৈ। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল, ৱেলকাম টু আনাদাৰ ভিডিঅ'। চ' আমি সকলোৱে হোৱাটছআপ কম বেছি পৰিমাণে ইউজ কৰোঁ। চ' আজিৰ ভিডিঅ'ত মই আপোনালোকক হোৱাটছআপৰ 5টামান হিডেন ফিচাৰ্ছৰ বিষয়ে ক'বলৈ ওলাইছোঁ। চ' ভিডিঅ'টো সকলোৱে চাই থাকিব। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আপুনি কি কৰিব লাগিব, প্ৰথমে হোৱাটছআপটো খুলি লওক। হোৱাটছআপটো খোলাৰ পিছত আমি সকলোৱে মানে ষ্টেটাছ কিবা নহয় কিবা এটা দিওঁ। আমি ষ্টেটাছ যদি দিওঁ তেতিয়াহ'লে মানে কি হয়, ধৰি লওক কোনোবাই আপুনি নিবিচাৰোঁ যে কোনোবাই আমাৰ ষ্টেটাছটো চাওক, আমি বিচাৰোঁ যে বিশেষ কেইজন মানুহে আমাৰ ষ্টেটাছটো চাওক। চ' কি কৰিব লাগিব, আপুনি ওপৰত ক্লিক কৰক, তিনিটা ডটছত ষ্টেটাছ প্ৰাইভেচিত গুচি যাওক। তাৰপিছত এইটো চাওক, অনলি শ্বেয়াৰ উইথত ক্লিক কৰক। কৰাৰ পাছত ইয়াত যিসকলক আপুনি লগত শ্বেয়াৰ কৰিব পাৰে, মানে কৰিব বিচাৰে ষ্টেটাছবোৰ, তেওঁক আপুনি টিক কৰি দিয়ক। সেইসকলে আপোনাৰ মানে ষ্টেটাছটো দেখা পাব আৰু বাকীবোৰে দেখা নাপায়। চ' এইটো এটা ফিচাৰ্ছ, আপুনি এইটো কৰিব পাৰে। আৰু নেক্সট যিটো ফিচাৰ্ছ আছে এইটো হ'ল, ধৰক আপুনি কোনোবাৰ লগত অলপ বেছিকৈ চাট কৰে, তো আপুনি বিচাৰে যে তেওঁৰ মানে একাউণ্টটো সকলোৰ ওপৰত থাকিব লাগে। তো আপুনি ইয়াত ফুল প্ৰেছ কৰক। প্ৰেছ কৰাৰ পাছত আপুনি এইটো চাইছে অপশ্যন এটা, এইটো মই টিক কৰি দিছোঁ। আপুনি ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পিছত চাব এইটো ওপৰত উঠি গ'ল। এইটো আপুনি যিয়ে এতিয়া আপোনাক মেছেজ নকৰক কিয়, এইটোৱে সকলো আমাৰ ওপৰত থাকিব। এইটো আপুনি আনপিন কৰিব পাৰে, এইটো পিন কৰা বুলি কয়। চ' এইটো আপুনি ইয়াত আকৌ ক্লিক কৰিলে আনপিন হৈ যাব। চালে সেইটো এটা ফিচাৰ্ছ। নেক্সট যিটো আছে যে কেনেকৈ চেক কৰিব যে কোনোবাই আপোনাক ব্লক কৰিছে নেকি, তাৰ কাৰণে আমি কি কৰিব লাগিব, আপুনি এটা নতুন গ্ৰুপ ক্ৰিয়েট কৰিব লাগিব। গ্ৰুপ ক্ৰিয়েট কৰাৰ পাছত আপুনি যিসকলে যাক মানে ভাবিছে আপুনি যিটো আপোনাক ব্লক কৰিছে নে নাই, তেওঁক আপুনি তাত এড কৰিবলৈ চেষ্টা কৰক। যদি তেওঁ তালৈ এড হৈ যায়, নামেৰে কিবা এটা দিব লাগিব। যদি তেওঁ সেই গ্ৰুপত এড হৈ যায় তেতিয়াহ'লে ভাবিব, এইটো চাওক মই দেখুৱাই দি আছোঁ আপোনালোকক। এইজন মানুহজন অভিষেক মণ্ডল, এইটো চাওক, এইজন মোৰ কিবা গ্ৰুপত এড হৈ গৈছে, মানে তেওঁ মোক ব্লক কৰা নাই। এনেকৈ আপুনি ক্লিক কৰিব মানে চেক কৰিব পাৰে। যদি ব্লক কৰে তেতিয়াহ'লে ইয়াত এড নহয়। চ' এইটো এটা ফিচাৰ্ছ। নেক্সট যিটো ফিচাৰ্ছ আছে সেইটো হ'ল, আপুনি কেনেকৈ আনে নজনাকৈ বেলেগৰ ষ্টেটাছ চাব। চ' এইটো কৰিবলৈ আপুনি কি কৰিব লাগিব, ছেটিংছত গুচি যাওক। তাৰপিছত একাউণ্টত গুচি যাওক। একাউণ্টত গৈ পেলাই গুচি যাওক প্ৰাইভেচিৰ পৰা তলত যাওক। এইটো চাওক, ৰিড ৰিচিপ্ট যিটো এটা অপশ্যন আছে, সেইটো আপোনাৰ টিক কৰা থাকিব। মই এইটো আগৰ পৰা অফ কৰি ৰাখিছিলোঁ। চ' এইটো আপোনাৰ টিক কৰা থাকিব, এইটো আপুনি আনটিক কৰি দিয়ক। এতিয়াৰ পৰা আপুনি যদি কাৰোবাৰ ষ্টেটাছ চায় তেতিয়াহ'লে তেওঁ গম নাপাব যে আপুনি ষ্টেটাছ চাইছে নে নাই। চ' লাষ্ট যিটো এটা অপশ্যন আছে যে আপুনি কেনেকৈ গম পাব, ধৰক আপুনি কাৰোবাৰ লগত বহুত মানে মেছেজ কৰে, কিবা কৰে, ত' আপুনি কেনেকৈ গম পাব যে তেওঁ আপোনাৰ নাম্বাৰটো ছেভ কৰিছে নে নাই। ত' তাৰ কাৰণে আপুনি এটা বস্তু লক্ষ্য কৰিব লাগিব, আপুনি ষ্টেটাছত গৈ পেলাই মাজে মাজে চেক কৰিব লাগিব যে তেওঁক কিবা ষ্টেটাছ দিছেনে বা তেওঁৰ আপুনি কিবা ষ্টেটাছ পাইছেনে। যদি আপুনি এতিয়ালৈকে বা আজিলৈকে কোনো ষ্টেটাছ পোৱা নাই তেওঁ, তেতিয়াহ'লে আপুনি ভাবিব যে নাই, তেওঁ মোৰ নাম্বাৰটো ছেভ কৰা নাই। চ' এইকেইটা আছিল 5টা আজিৰ হিডেন ফিচাৰ্ছ। জানো এইকেইটা বহুতেই জানে, কিন্তু যিসকল নাজানে এইটো মই ভিডিঅ'টো বনাই দিলোঁ আৰু। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।